ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকলৈ লৈ আহিছোঁ মই আমাৰ ৰিজনিঙৰ অন্য এটা চেপ্টাৰ গতিকে প্ৰিপাৰেশ্যন ভালদৰে কৰি থাকিবা গমটো পাইছাই এইবাৰ 32,000 ভেকেঞ্চি ওলাব ছেপ্টেম্বৰ মাহত ইয়াৰ এডভাৰটাইজমেণ্ট প্ৰক্ৰিয়া আৰম্ভ হ'ব ছেপ্টেম্বৰ মাহৰ পৰা গতিকে ভালদৰে পঢ়া শুনা কৰি থাকিবা আজি মই তোমালোকক শিকাম লেটাৰ চিৰিজ আজি লেটাৰ চিৰিজ শিকাম আৰু আজি এই চেপ্টাৰটোৰ কেইটামান কুৱেশ্যন মই লৈ আহিছোঁ তোমালোকক এই কুৱেশ্যন কেইটা মই আজি বুজাই দিম বা আলোচনা কৰিম আজি কেইটামান বিভিন্ন ধৰণৰ কুৱেশ্যন লৈ আহিছোঁ লেটাৰ চিৰিজৰ এইকেইটা আজি আলোচনা কৰিম গতিকে আমি চাওঁ লেটাৰ চিৰিজ মানে কি বা লেটাৰ চিৰিজৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ আহিব গতিকে ব'লা আমি জানো যে লেটাৰ চিৰিজৰ আমাৰ তিনিটা ভাগ থাকে এটা হ'ল এলফাবেট চিৰিজ এটা কণ্টিনিউৱাছ পেটাৰ্ণ চিৰিজ আৰু এটা হ'ল মিক্স চিৰিজ আজি মই তোমালোকক এই তিনিটা ভাগৰে কেইটামান কুৱেশ্যন লৈ আহিছোঁ এই কুৱেশ্যনকেইটা আলোচনা কৰিম গতিকে ক্লাছটো ভালদৰে চাবা শেষলৈ চাই থাকিবা আমি আলোচনা কৰিম ঠিক আছে এতিয়া প্ৰথম কুৱেশ্যনটো লৈ আহিছোঁ কি দিয়া আছে এতিয়া প্ৰথম কুৱেশ্যনটো দিয়া আছে ফাইণ্ড দ্য নেক্সট টাৰ্ম ইন দ্য চিৰিজ ইয়াত দিয়া আছে ADGJ কুৱেশ্যন আৰু কুৱেশ্যন মাৰ্ক আৰু অপশ্যন দিয়া আছে KLMN ইয়াত সুধিছে যে ADGJ তাৰ পিছত আখৰটো কি হ'ব মানে জেৰ পিছৰ আখৰটো কি হ'ব গতিকে আমি কেনেকৈ উলিয়াম ইয়াত চাব লাগিব এইটো তোমালোকৰ দিয়া আছে এলফাবেট চিৰিজত এইটো এলফাবেট চিৰিজত পৰে গতিকে আমি যদি ভালদৰে চাওঁ তো ইয়াত আমি কি দেখা পাওঁ যে এইটো কেনেকুৱা পেটাৰ্ণত লৈছে মানে এইটো পেটাৰ্ণটো কেনেকুৱা ধৰণৰ পেটাৰ্ণৰ পৰা আহিছে গতিকে আমি যদি ভালদৰে চাওঁ ইয়াত A আছে ইয়াত D আছে ইয়াত J আছে আৰু ইয়াত G আছে আৰু ইয়াত J আছে গতিকে এতিয়া জেৰ পিছৰ আখৰটো কি হ'ব ইয়াত আমি এতিয়া যদি ভালদৰে চাওঁ ইয়াত কি লৈছে এৰ পিছত D লৈছে ইয়াৰ পিছত D আহিছে গতিকে এৰ পিছত D আহিছে গতিকে এৰ পিছত D আহিলে ইয়াত কি কৰিছে ইয়াত BC বাদ দিছে এৰ পিছত BC বাদ দিয়াৰ পিছত D আহিছে ঠিক তেনেকৈ ডিৰ পিছত G আহিছে ডিৰ পিছত আমি যদি দুটা বাদ দিওঁ EF আমি ডিৰ পিছত যদি EF বাদ দিলোঁ ইয়াত G আহিছে আৰু জিৰ পিছতো যদি আমি দুটা বাদ দিওঁ HI বাদ দিলোঁ আমি কিমান আহিল J আহিল যদি জিৰ পিছত আমি HI বাদ দিওঁ তেতিয়া J আহিল এতিয়া জেৰ পিছত যদি আমি সেনেকৈ বাদ দিওঁ দুটা তেতিয়া কিমান আহিব KL যদি বাদ দিওঁ আমাৰ জেৰ পিছত কি আহে KL বাদ দিলে কিমান আহিব KL বাদ দিলে M আহিব গতিকে M অপশ্যনত আছেনে আছে অপশ্যন নম্বৰ C কাৰেক্ট এনচাৰ ইয়াত M আহিব এনচাৰ C M কাৰেক্ট তো ঠিক আছে বুজি পাইছা ইয়াত সেনেকুৱা ধৰণত দিছে যদি তোমালোকক এনেকুৱা পেটাৰ্ণ দিয়ে তোমালোকে আগে চাবা এইটো কি ধৰণত বনাইছে বা কি ধৰণত আহিছে ইয়াত দুটা বাদ দিছে কেতিয়াবা তিনিটা বাদ দিও দিব পাৰে বা কেতিয়াবা এটা বাদ দিও দিব পাৰে গতিকে এনেকুৱা চিষ্টেমত দিব পাৰে গতিকে তোমালোকে এইটো ভালদৰে চালে বা ভালদৰে যেতিয়া বুজি পাবা তাত কুৱেশ্যনত যেতিয়া দিয়া থাকিব ভালদৰে চালে তুমি নিজে গম পাই যাবা গতিকে এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো কি দিয়া আছে নেক্সট কুৱেশ্যনটো দিয়া আছে ফাইণ্ড দ্য নেক্সট টু টাৰ্মছ অফ দ্য গিভেন চিৰিজ ইয়াত তোমালোকৰ কেইটামান লেটাৰ দিয়া আছে গতিকে এই লেটাৰ কেইটাৰ পিছত কি আহিব আমাক সেইটো সুধিছে গতিকে ইয়াত যদি আমি ভালদৰে চাওঁ ইয়াত কি দিয়া আছে ZSWOTKQG আৰু তাৰপিছত দিয়া আছে কুৱেশ্যন মাৰ্ক আৰু নেক্সট আৰু এটা দিয়া আছে কুৱেশ্যন মাৰ্ক এতিয়া আমি ইয়াৰ পৰা ওলাব লাগে ইয়াৰ পৰা কি আহিব অপশ্যনত দিয়া আছে NC ND OC আৰু OD গতিকে এইটো আমি এতিয়া কেনেকৈ কৰিম তো আমি যদি ইয়াত চাওঁ এইটো আমাক কি পদ্ধতিৰে কৰিব লাগিব এইটো যদি আমি চাওঁ আমি কেনেকৈ কৰিম তো ঠিক আছে আমি চাওঁ বাৰু এইটো আমাৰ কি পদ্ধতিতে ওলাইছে ইয়াত চাব লাগিব ইয়াত আমাক কি দিয়া আছে আমাক ইয়াত দিয়া আছে NC ND OC আৰু OD গতিকে এইটো যদি আমি চাওঁ এইটো কেনেকৈ কৰিব লাগিব গতিকে আমি ইয়াত প্ৰথম ইয়াত
দুটা পাৰ্টত দিয়া আছে কুৱেশ্যনটো দুটা পাৰ্টত দিয়া আছে এতিয়া আমি যদি দুটা পাৰ্ট বেলেগ বেলেগকৈ বাছি লওঁ ইয়াত দিয়া আছে প্ৰথম জেড ডব্লিউ টি কিউ এতিয়া এইকেইটাৰ পৰা আমি প্ৰথম উলিয়াম এইকেইটা পেটাৰ্ণৰ পৰা আমি প্ৰথম উলিয়াম আমি যদি এতিয়া চাওঁ ইয়াত আছে জেডৰ পিছত আহিছে ডব্লিউৰ পিছত আহিছে টিৰ পিছত আহিছে কিউ গতিকে এই চাৰিটা আমি লেটাৰ লিখি ল'লোঁ এতিয়া জেডৰ পৰা ডব্লিউ কেনেকৈ পালে বা ডব্লিউৰ পৰা টি কেনেকৈ পালে আৰু টিৰ পৰা কিউ কেনেকৈ পালে আমি এইটো উলিয়াব লাগিব যদি আমি এইটো উলিয়াব পাৰোঁ আমাৰ বাকী নেক্সট কেইটা অট'মেটিক ওলাই যাব আমি এতিয়া চাম বাৰু এইকেইটা কেনেকৈ ওলাল এতিয়া আমি যদি চাওঁ জেডৰ পৰা যদি আমি 3 কমাই দিওঁ তেতিয়া আমি ডব্লিউ পাম মানে আমি জেডৰ পৰা যদি আগুৱাই ধৰোঁ মানে আমি যদি জেডৰ পৰা আগুৱাই ধৰোঁ যেনেকৈ আমাৰ জেড ডব্লিউ বাদ দি জেড এক্স ৱাই জেড বা জেড ৱাই এক্স ডব্লিউ আমি যদি সেনেকৈ ধৰোঁ গতিকে আমি ডব্লিউ পাম আমি যদি ডব্লিউৰ পৰা কাউণ্ট কৰোঁ ডব্লিউৰ পৰা বাৰু আমি প্লাছ কৰিলোঁ 3 প্লাছ কৰিলোঁ ডব্লিউ এক্স ৱাই জেড কিমান পালোঁ জেড পালোঁ ঠিক তেনেকৈ এইটো যদি জেডৰ পৰা আমি 3 কমাই দিওঁ 3 আগুৱাই গ'লে কিমান পাম ডব্লিউ পাম ঠিক তেনেকৈ ইয়াত ডব্লিউৰ পৰা ইয়াতো 3 আগুৱাই গৈছে মানে 3 বিয়োগ কৰিছে গতিকে ডব্লিউৰ পৰা 3 আগুৱাই গ'লে কিমান পাম টি পাওঁ তো ঠিক তেনেকৈ টিৰ পৰাও যদি আমি 3 আগুৱাই যাওঁ কিমান পাম কিউ পাম এতিয়া আমি কিউৰ পৰা 3 আগুৱাই গ'লে কিমান পাম আমি যদি কিউৰ পৰা 3 আগুৱাই যাওঁ আমি কিমান পাম কিউৰ পৰা 3 আগুৱাই গ'লে আমি এন পাম কেনেকৈ এনৰ পৰা যদি আমি 3 প্লাছ কৰোঁ এন অ' পি কিউ পালোঁ নে অ' পি কিউ এনৰ পৰা আমি 3 প্লাছ কৰি চালোঁ অ' পি কিউ পালোঁ গতিকে ইয়াত কিউ দিয়া আছে আমি সেনেকৈ যদি কিউৰ পৰা চাওঁ তো আমি এন পাম গতিকে ইয়াত এটা এন হ'ব প্ৰথমটো আমাৰ বাৰু ওলাল প্ৰথমটো আছে এন প্ৰথমটো আমাৰ ওলাল এতিয়া আমি নেক্সটটো উলিয়াব লাগিব নেক্সটটো সেই চেম পদ্ধতিত উলিয়াম ইয়াত এছ অ' কে আৰু জি এতিয়া ইয়াত কি কৰিছে ইয়াত কিন্তু 3 নহয় কাৰণ ইয়াত 3 কৰা নাই আমি যদি এছৰ পৰা 3 যোগ কৰোঁ এছৰ পৰা 3 আগুৱাই গ'লে কিমান পাম এছৰ পৰা 3 আগুৱাই গ'লে আমি কিমান পাম পি কিউ আৰ এছ আমিতো আৰহে পাওঁ আমি 3 যদি আগুৱাই যাওঁ আমি আৰ পাওঁ কিন্তু ইয়াততো এজহে আছে গতিকে আমি কি কৰিলে কিমান যোগ কৰিলে আমি অ' পাম বা এছ পাম আমি যদি ইয়াত 4 যোগ কৰোঁ আমি যদি এছৰ লগত 4 যোগ কৰোঁ বা অ'ৰ পৰা যদি 4 মাইনাছ কৰোঁ তেতিয়া কিমান পাম অ'ৰ পৰা 4 মাইনাছ কৰিলে আমি এছ পাম যদি আমি চাওঁ আমি অ'ৰ পৰা 4 যোগ কৰিলোঁ পি কিউ আৰ এছ আমি এছ পালোঁনে তো ইয়াত 4 প্লাছ কৰিব লাগিব বা 4 মাইনাছ কৰিব লাগিব এছৰ পৰা যদি আমি 4 আগুৱাই যাওঁ তেতিয়া অ' পাম এতিয়া ঠিক তেনেকৈ অ'ৰ পৰা যদি আমি কেট চাওঁ কেটটো যদি আমি এনেকৈ 4 প্লাছ কৰোঁ কে এল এম এন অ' গতিকে 4 প্লাছ কৰোঁতে অ' আহিছে তো ইয়াত কেৰ পৰাও এইটো জি গতিকে জি আমি যদি কেৰ পৰাও চাওঁ যদি 4 প্লাছ কৰোঁ আমি কে পাম এইচ আই জে কে গতিকে 4 প্লাছ কৰাৰ লগে লগে আমি কে পালোঁ এতিয়া আমি জিৰ পৰা কি কৰিলে আমি নেক্সট নম্বৰটো পাম 4 প্লাছ কৰিলে আমি কিমান পাম আচ্ছা বাৰু আমি চাওঁ যদি আমি চাওঁ ডি এইচ আই জে আমি যদি ডিৰ পৰা ডি এইচ আই জে আমি 4 প্লাছ কৰিলোঁ নে গতিকে ইয়াত কি হ'ব ইয়াত চি হ'ব কাৰণ আমি চিটো বাদ দি তাৰ নেক্সট সংখ্যাত আখৰটোৰ পৰা আমি যোগ কৰিব লাগিব 4 গতিকে আমি যদি চিটো বাদ দি নেক্সট আখৰটোৰ পৰা যোগ কৰোঁ চিটো আমি বাদ দিলোঁ চিটো বাদ দি নেক্সট আখৰটোৰ পৰা যদি আমি যোগ কৰোঁ ডি ই এফ জি আমি 4 প্লাছ কৰিলোঁ কৰোঁতে আমি কিমান পালোঁ জি পালোঁ এতিয়া যদি জিটোৰ পৰা আমি 4 আগুৱাই যাওঁ কিমান পাম চি পাম গতিকে ইয়াত এইটো চি হ'ব এতিয়া আমি ইয়াত পালোঁ কিমান আমি ইয়াত পালোঁ কুৱেশ্যন মাৰ্কৰ জেগাত আমি ইয়াত পালোঁ এন আৰু চি গতিকে এন চি অপশ্যনত আছে নে আছে অপশ্যন নম্বৰ 1 আছে গতিকে এনচাৰ এন চি হ'ব
এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ এতিয়া নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে এ বি পি চি ডি কিউ ই এফ আৰ আৰু ইয়াত অপশ্যনত দিয়া আছে জি এইচ এছ জি এইচ টি এইচ জি এছ আৰু জি এইচ আৰ এতিয়া আমি এইটো কেনেকৈ ওলাম এইটো আমাক কি পদ্ধতিত দিয়া আছে এইটোও তোমালোকৰ এলফাবেট ছিৰিজৰে হয় এলফাবেট ছিৰিজতে পৰে এইটো গতিকে এইটো আমি চাম আমাক এইটো কি পদ্ধতিত বা কি ধৰণে দিছে আমি এইটো চাম তো আমি এতিয়া যদি ইয়াত চাওঁ এইটো কি প্ৰচেছত ওলাইছে তো আমি প্ৰথম চাম আমি কি প্ৰচেছত আমি উলিয়াব লাগিব গতিকে ইয়াত তোমালোকে যদি চোৱা ইয়াত আহিছে এ বি বাদ দি চি আহিছে ডি বাদ দি ইয়াত ই আহিছে আৰু নেক্সট যদি চাওঁ ইয়াত বি বাদ দি ইয়াৰ বিৰ পিছত ডি আহিছে মাজত চিটো বাদ দিছে আৰু ডিৰ পিছত ইয়াত ই বাদ দি এফ আহিছে আৰু ইয়াত আহিছে তোমাৰ পি কিউ আৰু আৰ গতিকে এই লাষ্টৰ তিনিটা মিলি আছে লাষ্টৰ তিনিটা চিৰিয়েলি গৈছে পি কিউ আৰ গতিকে আমি যদি চাওঁ পি কিউ আৰ আৰু এছ গতিকে এই লাষ্ট আমি প্ৰথম লাষ্টৰ পৰা উলিয়াম যদি আমি লাষ্টৰ কেইটা চাওঁ লাষ্টৰ কেইটাতো পি কিউ আৰক লৈকে আমাৰ ওলাই আছে গতিকে আৰৰ পিছত কি হ'ব এইকেইটাতো চিৰিয়েলি গৈছে আমি গতিকে আৰৰ পিছত কিমান পালোঁ এছ পালোঁ গতিকে ইয়াত এছ লিখি ল'লোঁ এতিয়া আমি লাষ্টৰটো পালোঁ কিন্তু ইয়াৰ অপশ্যনৰ লাষ্টৰটো পালোঁ গতিকে এতিয়া আমি ইয়াৰ আগৰ কেইটা বিচাৰিব লাগিব আগৰ কেইটা কি হ'ব এতিয়া আগৰ যদি চাওঁ আগৰ আমি এতিয়া লাষ্টৰটো গ'লোঁ লাষ্টৰটো যাই আমি এতিয়া নেক্সটটো চাব লাগিব বিৰ পিছত চি বাদ দিছে চি বাদ দি ডি পাইছে ডিৰ পিছত ই বাদ দি এফ পাইছে এফৰ পিছত কি বাদ দিব লাগিব এফৰ পিছত যদি আমি জি বাদ দিওঁ এফৰ পিছত আমি জি বাদ দিলে কিমান পাম এইচ পাম জি বাদ দিলে এইচ পাম গতিকে ইয়াত এইচটো লিখিলোঁ কাৰণ এইটো এটা বাদ দি লিখিছে না সেই প্ৰচেছত গৈছে গতিকে আমি এটা বাদ দিলোঁ দি এইচ পালোঁ এতিয়া এতিয়া প্ৰথমটো চাম প্ৰথম নাম্বাৰত চাম প্ৰথম কিমান দি আছে এ চি ই এৰ পৰা যদি আমি বি বাদ দিওঁ কিমান পালোঁ চি পালোঁ ইয়াত চি আছে চিৰ পৰা ডি বাদ দিলে ই পালোঁ এতিয়া আমি ইৰ পৰা কিমান বাদ দিলে কিমান পাম গতিকে ইৰ পৰা যদি আমি এফ বাদ দিওঁ এফ মানে এটা বাদ দি গৈছে ইয়াত এটা লেটাৰ বাদ দি গৈছে যদি আমি ইৰ পৰা এটা বাদ দিওঁ ইৰ পিছত কিমান আহে এফ আহে যদি এফটো বাদ দিওঁ কিমান পাম নেক্সট কিমান পাম জি পাম গতিকে জি লিখি দিলোঁ গতিকে আমি জি এইচ ওলাল গতিকে জি এইচ অপশ্যনত আছেনে আছে অপশ্যন নম্বৰ 8 আছে জি এইচ এছ গতিকে এনচাৰ জি এইচ এছ হ'ব বুজি পাইছা ঠিকে আছে কিবা যদি সুধিব লগা থাকে কমেণ্টত সুধিব পাৰিবা মই তোমালোকক ভালদৰে কৈ দিম ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ এতিয়া নেক্সটটো আমাক কি দিছে নেক্সটটো আমাক দিছে ফাইণ্ড দ্য মিছিং টাৰ্ম ইন দ্য গিভেন ছিৰিজ ইয়াত দিয়া আছে এ বি ডি ই এফ এইচ আই জে কে আৰু নেক্সট ইয়াত কুৱেশ্যন দিছে ডি এছ টি ইউ ভি ডব্লিউ কে এতিয়া এইবাৰ আমাৰ মাজৰটো উলিয়াব দিছে এইবাৰ আমাৰ মাজৰটো উলিয়াই দিব দিছে গতিকে অপশ্যনত দিয়া আছে এল এম এন অ' এম এন অ' পি কিউ এল এম এন অ' পি আৰু কিউ আৰ এছ টি ইউ গতিকে আমি এতিয়া এইটো উলিয়াব লাগিব গতিকে এইটো কেনেকৈ উলিয়াম আমি চাম এইটো কেনেকৈ উলিয়াম গতিকে আমি যদি ইয়াত চাওঁ এইটো কি পদ্ধতিত উলিয়াইছে গতিকে আমি ইয়াত লিখি ল'লোঁ এ বি এইটো আগৰ প্ৰচেছৰ দৰে লিখি ল'লোঁ এ বি ডি ই এফ নেক্সট এইচ আই জে কে আৰু ইয়াততো কুৱেশ্যন দিয়া আছে গতিকে এইটোত আমি খালী এৰিলোঁ নেক্সট লিখিলোঁ এছ টি ইউ ভি এছ টি ইউ ভি ডব্লিউ এক্স গতিকে আমি ইয়াত খালীতে দি দিলোঁ ইয়াত কি হ'ব এতিয়া আমি যদি চাওঁ বিৰ পৰা এটা বাদ দিছে চি বাদ দিলে ডি পালে গতিকে আমি এতিয়া এই মাজৰ দুটা চাম মাজৰ কেইটা চাই সেনেকৈ উলিয়াম গতিকে আমি বিৰ পৰা যদি এটা বাদ দিওঁ কিমান পালোঁ ডি পালোঁ এতিয়া এফৰ পৰা চাম এফৰ পৰা এইচ এফৰ পৰাও যদি আমি এটা বাদ দিওঁ জি বাদ দিলে আমাৰ কিমান পাম
এইচ পাম গতিকে এটা বাদ দিছোঁ এফৰ পৰা এটা বাদ দিলে জি বাদ দিলোঁ জি বাদ দিলে এইচ পালোঁ এতিয়া নেক্সট আহিম আমি কেত আহিলোঁ কেৰ পৰা আমি কিমান ওলালোঁ গতিকে কেৰ পিছত আমি কি পাম কেৰ পিছত যদি আমি এটা বাদ দিওঁ এটা বাদ দিলে কিমান পাম এম পাম গতিকে এমটো আমি লিখি ল'লোঁ মানে আমাৰ ইয়াত যিটো হ'ব মানে ইয়াত যিটো আমাক উলিয়াব দিছে ইয়াত হোৱা আখৰকেইটাৰ এটা আমাৰ এম হ'ব হয়তো মাজৰটো বা প্ৰথমৰটো কোনোবা এটা এম হ'ব গতিকে আমি এমটো লিখি থ'লোঁ এতিয়া আমি নেক্সটটো চাম আমি নেক্সটটো কেনেকৈ উলিয়াম নেক্সটটো কি প্ৰচেছত উলিয়াম এতিয়া আমি বাকীকেইটা চাম বাকীকেইটা আমাৰ কি প্ৰচেছত ওলাব গতিকে আমি বাকী এলফাবেটকেইটা আমি এতিয়া কেনেকৈ উলিয়াম গতিকে ইয়াত লাষ্টতটো দিয়া আছে STUVWX গতিকে আমি যদি চাওঁ এতিয়া আমাৰ এই বাকীকেইটাৰ পৰা উলিয়াতকৈ যদি আমি এছৰ পৰা উলিয়াওঁ তেতিয়া আমাৰ ইজি হ'ব গতিকে আমি এছৰ পৰা চাম এতিয়া গতিকে এছৰ আগৰটো কি এছৰ আগৰটো যদি আমি চাওঁ এছৰ আগৰটো আমি কিমান পাম কিউ পাম আমি এছৰ আগৰটো কিউ পালোঁ এতিয়া ইয়াত এটা বস্তু চাবা তোমালোকে এই গোটেইকেইটা চিৰিয়েলি গৈছে ইয়াত মানে মাজত একো গেপ হোৱা নাই ইয়াত এৰ পিছত বি আহিছে এর পিছত বি আহিছে কিন্তু ইয়াত চিটোহে বাদ দিছে কিন্তু এইকেইটাতো চিৰিয়েলি গৈছে চিটো বাদ দি DEF এই তিনিটা চিৰিয়েলি গৈছে নেক্সট আইটো বাদ দিছে না জিটো বাদ দিছে জিটো বাদ দি এইচ আই জে কে এইকেইটাতো চিৰিয়েলি গৈছে ইয়াৰতো মাজত বাদ পৰা নাই গতিকে আমাৰ ইয়াত যিহেতু দুটা লেটাৰ ওলাল গতিকে আমি যদি এতিয়া চিৰিয়েলি যাওঁ এমৰ পিছত কি হ'ব এন আহিব এতে অ' আহিব ইয়াত পি আহিব গতিকে আমি চিৰিয়েলি যদি যাওঁ MNOP তাৰপিছত কিউ পালোঁ কিউৰ পিছত আমি আৰু এগেইন এছ পালোঁ নে গতিকে ইয়াৰ সংখ্যাটো আখৰটো হ'ব আমাৰ এইটো MNOP গতিকে অপশ্যনত আছেনে MNOPQ গতিকে এনচাৰ চিটো কাৰেক্ট হ'ব MNOPQ গতিকে আমি এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ তোমালোকৰ যদি কিবা সুধিব লগা থাকে বা কিবা যদি ডাউট থাকে মোক কমেণ্টত সুধিবা মই তোমালোকক ধুনীয়াকৈ বুজাই দিম এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 5 তো কুৱেশ্যন নম্বৰ 5টোত কি দিয়া আছে কুৱেশ্যন নম্বৰ 5টোত দিয়া আছে ABCA BCAAB CA BBC আৰু A দিয়া আছে গতিকে আমি যদি চাওঁ এইটো আমাক দিয়া আছে কণ্টিনিউৱাছ পেটাৰ্ণ চিৰিজত দিয়া আছে গতিকে আমি এইটো এতিয়া কি চিষ্টেমত উলিয়াম বা কি পদ্ধতিৰে আমি এইটো কৰিব লাগিব আমাক ইয়াত সুধিছে যে খালী ঠাই দিয়া আছে খালী ঠাইত আমাৰ কি বহিব গতিকে আমি এতিয়া চাম আমি ইয়াত এইটো কেনেকৈ উলিয়াম ইয়াত আমি প্ৰথম লিখিলোঁ ABC প্ৰথম আমাৰ ABC লিখিলোঁ তাৰে পিছত আমি নেক্সট লিখিলোঁ A-BC আৰু নেক্সট লিখিলোঁ A-A-B-C আৰু নেক্সট লিখিলোঁ A-B-C আৰু ইয়াত দিছে A গতিকে আমি যদি ইয়াত চাওঁ ইয়াত আমাৰ কি আহিব যদি আমি চাওঁ ইয়াত আমাৰ BCৰ আগত কিমান আছে ইয়াত BCৰ আগত কিমান আছে BCৰ আগত A আছে গতিকে ইয়াত A আহিব A লিখিলোঁ ঠিক তেনেকৈ ইয়াত চিৰ আগত কিমান আছে ইয়াত চিৰ আগত কি আছে চিৰ আগত B আছে গতিকে ইয়াতো আমাৰ B আহিব ইয়াত আমি B লিখিলোঁ ঠিক তেনেকৈ ইয়াত বিৰ আগত কিমান আছে বিৰ আগত A আছে গতিকে ইয়াতো বিৰ আগত A আছে গতিকে ইয়াতো বিৰ আগত আমি A দিলোঁ এতিয়া আমাৰ লাষ্টত দিছে C-A গতিকে ইয়াত আমাক চিৰ পিছত কিমান গতিকে এইকেইটা ষ্ট্ৰাকচাৰ অনুযায়ী মিলি আছে আমি বেলেগ কেইটাত চাব লাগিব বেলেগ কেইটাত আমাক কোনটোৰ আগত কি বহিছে সেইমতে আমি ইয়াত বহাব লাগিব কাৰণ সেনেকৈ মিলাই ষ্ট্ৰাকচাৰটো তোমালোকক দিয়া নাই গতিকে ইয়াত C আছে চিৰ পিছত কিমান আহিব চিৰ পিছত C আহিব কাৰণ এইটো ষ্ট্ৰাকচাৰ অনুযায়ী মিলি আছে ষ্ট্ৰাকচাৰ অনুযায়ী ইয়াত এৰ আগত কি হ'ব সেইটো সুধিছে বা তোমালোকক চিৰ পিছত কি হ'ব সেইটো সুধিছে গতিকে ইয়াত ষ্ট্ৰাকচাৰ অনুযায়ী তোমালোকক মিলাই দিছে গতিকে ইয়াত চিৰ পিছত C আহিব গতিকে ইয়াত আমি যদি লিখোঁ ABAC এনচাৰ ABAC গতিকে এতিয়া অপশ্যনত ABAC আছে নে চাম ABACটো আছে গতিকে এনচাৰ চিটো কাৰেক্ট এতিয়া নেক্সট কুৱেশ্যন 6 লৈ যাম কুৱেশ্যন নম্বৰ 6 এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 6
গতিকে কুৱেশ্যন নম্বৰ 6টোত আমাক কি দিয়া আছে কুৱেশ্যন নম্বৰ 6টোত দিয়া আছে CB BACB CA BAC আৰু D দিয়া আছে গতিকে ইয়াত খালি ঠাই কেইটাত কি বহিব গতিকে আমি যদি ইয়াত লিখি লওঁ ইয়াত যদি আমি লিখি লওঁ CB ডেছ ডেছ আৰু ইয়াত যদি লিখো CA ডেছ B ডেছ ACB ডেছ next CA ডেছ B আৰু দিয়া আছে AC ডেছ D গতিকে আমি যদি ইয়াত চাওঁ ইয়াত চিৰ পিছত বি লৈছে বাকী খালি ঠাই দিয়া আছে গতিকে আমি যদি চাওঁ আমাক কি পেটাৰ্ণত দিছে গতিকে আমি যদি চাওঁ CB মাজৰ দুটা লৈ আহিছে প্ৰথম আমাৰ ABCD এই চাৰিটা নাম্বাৰৰ বা এই চাৰিটা আখৰৰ আমাৰ মাজৰ দুটা লৈছে বাকী দুটা বাদ দিছে গতিকে আমি যদি বাকী দুটা লিখোঁ গতিকে আমাৰ বাকী দুটা কি হ'ব গতিকে ইয়াত বিৰ আগত কি আহে বিৰ আগত A আহে গতিকে আমি A লিখিলোঁ আৰু নেক্সট চিৰ পিছত কিমান আহিব চিৰ পিছত আহে আমাৰ D তাৰমানে ইয়াত এটা এৰি এটা লিখিছে চিৰ পিছত আমাৰ চিৰ পিছত D আহে গতিকে ইয়াত A আৰু D হ'ব গতিকে A D CB ইয়াত মাজৰটো বাদ দিছে মানে এৰ পিছত বি লৈছে ইয়াত আৰু চিৰ পিছত ডি লৈছে ইয়াত গতিকে এনেকৈ লিখিছে নেক্সট CA ডেছ বি দিয়া আছে যদি আমি এইটো এনেকৈ চাওঁ CA ইয়াত চিৰ পিছত বি লৈছে মানে আগৰটো লৈছে চিৰ পিছত বি লৈছে নেক্সট ইয়াত এৰ পিছত কিমান আহিব এৰ পিছত আহিব ডি ইয়াত এৰ পিছত আহিব ডি এতিয়া আমাক এইটোলৈ এনেকৈ ওলাই দিছে কিন্তু নেক্সট যিকেইটা দিছে এইকেইটা আমাৰ বেলেগ ষ্ট্ৰাকচাৰত দিছে আমি যদি এতিয়া এইটো চাওঁ ACBD গতিকে এৰ পিছত ইয়াত বি আহিব এৰ পিছত বিটো ইয়াত লিখিছে চিৰ পিছত কিমান আহিব চিৰ পিছত ডি আহিব এইটো ঠিকে দিছে চিৰ পিছত ডি আহিব গতিকে এইটো আমাৰ মিলিল এতিয়া ADD পালোঁ নেক্সট আমাৰ কি আহিব নেক্সট আমাৰ বিৰ আগত কিমান আছে আমি সেইটো চাব লাগিব গতিকে এইটো আমি যদি সেনেকৈ কৰোঁ সেইটো আমাৰ নিমিলে গতিকে আমি যদি চাওঁ আমাৰ বিৰ আগত কিমান আছে বিৰ আগত নেক্সট যদি আমি চাওঁ এইটো কি দিয়া আছে CA ডেছ বি গতিকে আমি চিৰ পিছত ইয়াত বি লৈছে গতিকে এৰ পিছত কিমান লাগিব এৰ পিছত ডি ল'ব লাগিব কাৰণ ইয়াত আগৰটো লৈছে CB AD গতিকে ইয়াত ডি আহিব নেক্সট ইয়াত AC ডেছ ডি দিয়া আছে গতিকে AC ডেছ ডি দিয়া আছে গতিকে ইয়াত কিমান আহিব AC ডেছ ডি দিয়া আছে গতিকে আমি যদি চাওঁ AC ডেছ ডি গতিকে ইয়াত এৰ পিছত ইয়াত চিৰ পিছত ডি লৈছে গতিকে এৰ পিছত কিমান লাগিব এৰ পিছত ইয়াত বি ল'ব লাগিব গতিকে ইয়াত হ'ব AD D B গতিকে এইটো অপশ্যনত আছে চাম ADD B আছে অপশ্যন নম্বৰ C2 কাৰেক্ট এনচাৰ C কাৰেক্ট এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 7 ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক ইন দ্য ফলোয়িং চিৰিজ উইথ সুইটেবল অপশ্যন গতিকে ইয়াত আমাক সুধিছে ইয়াত কুৱেশ্যন মাৰ্ক দুটাৰ জেগাত কিমান আহিব C3 E5 G7 I9 আৰু কুৱেশ্যন মাৰ্কৰ জেগাত কিমান আহিব গতিকে এতিয়া আমি চাম যদি ইয়াত আমি কি পাম গতিকে আমি যদি চাওঁ ইয়াত C দিয়া আছে 3 E দিয়া আছে 5 G দিয়া আছে 7 আৰু I দিয়া আছে 9 গতিকে আমি যদি ইয়াত চাওঁ ইয়াত আমাক কি পদ্ধতিৰে সুধিছে বা কি পদ্ধতিত ওলাইছে ইয়াত আমাৰ ইংৰাজী বৰ্ণমালাত আমি যদি ভালদৰে চাওঁ ইয়াত আমাক দিছে এই বৰ্ণমালাৰ
পদ্ধতিত দিছে এইটো আহিব তোমালোকৰ মিক্স সিৰিজত যদি এনেকৈ এলফাবেট আৰু নাম্বাৰ দিয়া থাকে এইটো মিক্স সিৰিজ আহিব গতিকে আমাৰ সিটো ইংৰাজী বৰ্ণমালাত 3 নম্বৰত থাকে গতিকে 3 লিখিছে ইটো থাকে 5 নম্বৰত 5 লিখিছে জিটো থাকে 7 নম্বৰত 7 লিখিছে আৰু আইটো থাকে 9 নম্বৰত তো ঠিক তেনেকৈ আমি নেক্সট দুটা কি পাম ইয়াত তোমালোকে যদি এটা বস্তু চোৱা ইয়াত এটা এৰি এটা লিখিছে তাৰ মানে ইয়াত সিৰ পিছত ডি লিখা নাই ডি নিলিখি ইয়াত ই লিখিছে ইৰ পিছত এফ নিলিখি জি লিখিছে জিৰ পিছত এইচ নিলিখি আই লিখিছে ঠিক এনেকৈ আমি যদি আইৰ পিছত এটা বাদ দিওঁ নেক্সটটো কি পাম আমি যদি আইৰ পিছত এটা বাদ দিওঁ জেটো বাদ যদি দিওঁ আইৰ পিছত জে বাদ দিলে কিমান পাম কে পাম গতিকে ইয়াত কে লিখিলোঁ এতিয়া আমাৰ কেটো কিমান নম্বৰত আহে আমি যদি ইংৰাজী বৰ্ণমালাখনত চাওঁ কেটো আহে আমাৰ 11 নম্বৰত 11 নম্বৰত আহে নেক্সট আমি কেৰ পিছত এটা বাদ দি নেক্সট চাম যদি আমি কে বাদ দিওঁ কেৰ পিছত এটা যদি বাদ দিলে আমি কিমান পাম কেৰ পিছত যদি আমি এল বাদ দিওঁ কেৰ পিছত আমি এল পাওঁ এলটো বাদ যদি দিওঁ এলটো বাদ দি আমি নেক্সট কিমান পাম এম পাম গতিকে ইয়াত এমটো লিখিলোঁ এমটো আহে আমাৰ ইংৰাজী বৰ্ণমালাত কিমান নম্বৰ 13 নম্বৰ গতিকে আমি এনেকৈ এটা বাদ দি ইয়াত কে পালোঁ আৰু ইয়াত এম পালোঁ গতিকে কেটো আহে 11 নম্বৰত আৰু এমটো আহে 13 নম্বৰত গতিকে আমাৰ অপশ্যনত কি আছে চাম অপশ্যনত এই দুটা আছে নে চাম অপশ্যনত আছে আমাৰ অপশ্যন নম্বৰ বি K11 আৰু M13 গতিকে এনসাৰ বি কাৰেক্ট তো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ মই 7টা কুৱেশ্যন লৈ আহিছিলোঁ এই কুৱেশ্যন কেইটা মই আলোচনা কৰিলোঁ আজি তোমালোকৰ লেটাৰ সিৰিজত কেইটামান সহজ কুৱেশ্যন আজি আনিলোঁ এই কুৱেশ্যন কেইটা মই তোমালোকৰ মাজত আলোচনা কৰিলোঁ বুজাই দিলোঁ গতিকে নেক্সট ক্লাছত ইয়াতকৈ কেইটামান আৰু টান কুৱেশ্যন আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈ চাবা ভালদৰে চাবা কিবা যদি বুজি নোপোৱা থাকে কমেণ্টত জনাবা মই নেক্সট ক্লাছত আলোচনা কৰিম ঠিক আছে ধন্যবাদ